হাই গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। যোৱাটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাইছিলোঁ কনকা ভিলেজ ৰিজৰ্টলৈ আমি কেনেদৰে আহিলোঁ আৰু তাত কটোৱা কিছুমান ভাল লগা সময়। আজি মই এই ভিডিঅ'টি দেখুৱাব বিচাৰিছোঁ আৰু কিছুমান ভাল লগা মুহূৰ্ত আমাৰ। আপোনালোকে এই ভিডিঅ'টি চাই আৰু বেছি ভাল পাব, গতিকে আপোনালোকে ভিডিঅ'টি শেষলৈকে চাওক। আৰু যদি আপোনালোকে মোৰ আগৰ ভিডিঅ'টি চোৱা নাই তেতিয়াহ'লে ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে, সেই ভিডিঅ'টিও চাব। আৰু এতিয়া এই ভিডিঅ'টি উপভোগ কৰকচোন। পাৰিছা ৱাও পাৰিছোঁ মাৰা পুৰা টানা পাৰিবা দিয়ে এবাৰ, বৰ ধুনীয়া হৈছে। এতিয়া আমি আহিছোঁ এই ৰুমটোলৈ। ইয়াতনো কি আছে তাকে চাওঁ আহকচোন বাৰু। এই ৰুমটোত খেলাৰ সুবিধাবোৰ বৰ ধুনীয়াকৈ আছে। 3টা খেলা ইয়াত খেলিব পাৰি। আৰু এই খেলবিধ কি মই নাজানো, আপোনালোকে জানে যদি মোক কমেণ্ট কৰি জনাবচোন দেই। আৰু এইফালে চাওকচোন কি ভাল পাইছে ইহঁতে, পূৰা খেলি আছে। ভাগৰ লাগি গৈছে, এয়া বহি গৈছে, অকণ বহি লওঁ সিহঁতৰ লগতে। খেলি আছোঁ, পৰি নগ'লেই হ'ল, মাত্ৰ বতাহে ঘূৰাই আছে একদম ইফালৰ পৰা সিফালে। এয়া আৰু এয়া চাওঁ প্ৰকৃতিৰ মনোমোহা ৰূপ। এয়া আৰু এইফালে মাধুৰীয়ে ফটো উঠি আছে। এতিয়া আমি আহি আছোঁ খাবলৈ। এইফালে বাইদেউ বহি আছে আৰু আমাক ফোন কৰি মাতিলে, সেইকাৰণে আমিও আহি গৈছোঁ। এতিয়া কি জানো খাই সিহঁতে, কি অৰ্ডাৰ কৰে। এইফালে মাধুৰী আৰু বাইদেৱে অৰ্ডাৰ কৰি আছে, আমি ইয়াতে অকণ বহোঁ আহি পোৱালে। আইচক্ৰীম ভাল হৈছে ন? বিৰাট ভাল লাগিছে এইখিনি বহি দেখি। আৰু আগৰ ফালে যাবলৈ মন যোৱা নাই, ইমান ধুনীয়া সৌন্দৰ্য। আগত এইখিনি আছে পানী, এইফালে মাধুৰী বাই খাই আছে আইচক্ৰীম বিন্দাছ। এওঁ চন্দু বাই পানী লৈ আছে। আৰু এটা খাব পৰা হ'ল। এইবাৰ আহিছে অমলেট, আমি অমলেট খাই লওঁ দেই এতিয়া। আপুনি একবাৰেই হওক বাইদেউ। অমলেটটো ভালেই দেখোন। এতিয়া ইয়াৰ পৰা যাম, কৰিম বুটিং। গৈ আছোঁ তালৈ, তুমি বুটিং কৰিবৰ কাৰণে আহিছোঁ। আৰু মাধুৰীয়ে এয়া লাইফ জেকেট পিন্ধি আছে। সেয়া লাইফ জেকেট পিন্ধি ল'লোঁ আৰু ইহঁতে এয়া পিন্ধি আছে। অনুভৱ কেনেকুৱা বাৰু তোমালোকৰ? মোৰো দিয়া ভাল লাগিছে। ভয় লাগিছে কেতিয়াবা, একদম ঠাইৰ ফালে গুচি যায়, গিয়াৰ কণ্ট্ৰল কৰিব পৰা নাই। ফাউণ্ডেইনত খুন্দা খাওঁ বুলি ভয় লাগে, ফাউণ্ডেইনত খুন্দা খাই যাওঁ বুলি। কিন্তু আকৌ আমি নতুনকৈ শিকি আছোঁ যে এতিয়া নিজে
যে নতুন শিকাৰো মানে আমি এতিয়া এই বুটিঙৰ কণ্ট্ৰল কৰি আছোঁ। মোৰ এতিয়া ভৰি বিষাই গ'ল অৰ্চনা তুমি মাৰা আৰু এবাৰ কোনফালে দিওঁ দিয়া মই মাৰো দিয়া এইবাৰ যাবলৈ খুব ধুনীয়া পৰিৱেশ যদিও ৰ'দ দি আছে বহুত আৰু বতাহটোও ধুনীয়াকৈ দি আছে এয়া দেখিছে গছবিলাক তামাম এক্সাৰচাইজ এইখিনি দেখিব পাৰিলে ৰাতিপুৱা ভাত খাই মেম ৰাতিপুৱা ভাত খাই অহা নাই মোৰ এতিয়া মানে ভৰি মাৰি মাৰি ভৰি বিষাই গৈছে ভৰি বিষাইছে ভৰি বিষাই গৈছে এতিয়া অমলেটটো এনেই খালি অমলেট খালে কি আৰু তিনিটামান ডিম দিছোঁ বাৰ্ণ হৈ গ'ল অমলেট আমি এতিয়া তাৰমানে নামিবৰ কাৰণে আমি কণ্ট্ৰল কৰিব পৰা নাই বহুত এইবাৰ আগলৈ যাওঁ নেকি দিছোঁ আৰু কৈ আগলৈ গৈ থাকিলে আকৌ সেইফালেহে পামগৈ এইফালে পকাই দিয়া এইডাল হেণ্ডেলডাল হেণ্ডেল আৰু পাঁচ হ'ব আৰু এইফালে পঢ়াবি বোলে হেণ্ডেল ছিঙি যোৱাৰ কথা কৈ আছে আগৰ মাৰ এতিয়া পিছুৱাই যাম এতিয়া অকণমান আগুৱাই দিয়া এতিয়া ইফালে মাৰা অঁ আগত গৈ পেলাই কোনে কোনে যাম অঁ আহিছে পানী দিব লাগিব আমাৰ যি অৱস্থা হৈছে এতিয়া আমাৰ ৰছীৰেহে টানি নিব লাগিব আমি এনেকৈ পানীৰ মাজতে লটি গুটিখন খাম ফাটি গ'লে এই ৰ'দত পানীৰ মাজত আমাৰ এই অৱস্থা এটা কাম কৰা এইখন এনেকৈ অলপ ঠেলি দিয়া আমি এতিয়া এনেকৈ কাষতে ছাইডত ধৰি এনেকৈ ঠেলি দিব লাগিব আমি ঘাটৰ ওচৰ গৈ আকৌ আহি এইখিনি পালোঁ আহি তথাপিতো আমি এতিয়া নাও চপাব পৰা নাই আমাৰ নাও অঁ এইবাৰ হৈছে ফাইনেলি পাৰ পাম বুলি ভাবিছোঁ নাই এইটো মাজত থৈ দে আকৌ ইফালে গৈছোঁ তামাম ৰ'দ দিছে পানীৰ মাজত অৱস্থা নোহোৱা হৈছে আমাৰ এইফালে ঘূৰোৱা এবাৰ অঁ সেইবাৰ সেইফালে দিয়াচোন এইফালে আহিব মাজাৰ ফালে দিয়া আমি সেইফালে কৰি আমি আহি আছোঁ মই আৰু অকণমান পিছত দাঙি নিব লাগিব লগা হৈছে যে চন্দ্ৰমাই ভাগৰি গৈছে পিছলে গৈ থাকা এনেকৈ দিয়া পামগৈ এবাৰ পামগৈ পাৰ পাম নহয় লাগিব আকৌ পাৰ পাম মানে অলপ মাজতে কি কৰিছোঁ নহয় লাগিলে আকৌ হেৰি হৈছে ইফালে দি নিব এইফালে দিয়া এবাৰ আকৌ এখন ইফালে দিয়া এনেকৈ এইডাল এইফালে দিয়া আৰু নাছে এবাৰ যাবনে আগলৈ পানীত আছেনে যাব পিছলৈ দিলে এইফালে আহিব গৈছে আৰু অকণ আগত লৈ যোৱা অকণমান পিছত ইয়াৰ পৰা দাঙি নিব লাগিব আৰু গৈছোঁ পাৰা নাই যাবলৈ লগত কিয় নাহে দাদা যাবলৈ পৰা নাই এই মেমে মাতি আছে আৰু লগত কিয় নাহে দাদা ইয়াতে মানে হাততে মেনেজ কৰিম না ভৰিতে মেনেজ কৰিম এইটো হৈ যায় এবাৰ আকৌ বল ভাল লাগিছে এতিয়া আমি নামিব হৈছে কিন্তু ৱাণ্ডাৰফুল এক্সপিৰিয়েঞ্চ ৱাণ্ডাৰফুল এক্সপিৰিয়েঞ্চ চন্দ্ৰমাই কোৱাৰ দৰে অনামিকা কি পাব বা খাব লাগিছে অৱস্থা
ভাগৰি গৈছে মানুহবিলাক ঘামি গৈছে বহুত ভাগৰ লাগিছে আমি এইফালে শিলৰ ঘৰকেইটা নাচালোৱে এইফালে আছিলেতো মই কৈছিলোঁ নে বহুত জেগা চোৱা নাই চাই যাওঁ ৰ'ব এয়া আপোনালোকে চাওকচোন এইটো শিলেৰে নিৰ্মিত ঘৰ ভাল লাগিছে নহয় জানো আৰু তাৰ কাষতে এইটো হৈছে চুইমিং পুল আপোনালোকে কাপোৰ লৈ আহিব তেতিয়া আপোনালোকে চুইমিং পুলত গা ধুব পাৰিব আৰু চুইমিং পুলৰ পৰা দেখিছে এয়া বহিবৰ কাৰণে সুবিধা কৰি থৈছে আৰু এইফালে এই দুটা ঘৰ চাওক আপোনালোকে যদি ৰাতি থকাকৈ আহে তেতিয়াহ'লে ঘৰ দুটাত থাকিব পাৰিব আৰু ইয়াতে চুইমিং পুলৰ নিয়মাৱলী কিছুমান লিখি থৈছে চুইমিং পুলৰ কাষলৈ জোতা চেণ্ডেল অনা নিষেধ চুইমিং পুলৰ কাষত শীতল পানীয় বা যিকোনো খাদ্য খোৱা নিষেধ আৰু লিখিছে যে শিশু কেৱল অভিভাৱকৰ সৈতে নামিব আৰু চুইমিং পুলত নমাৰ আগতে গা ধোৱাটো অনিবাৰ্য চুইমিং পুলৰ কাষত এতিয়া অকণ বহু আৰাম কৰি গোৱাৰ পিছত থকা যেন লাগিছে নাই মই গোৱাৰ পিছত থকা নাই বাৰু এয়া চাওঁ বাঁহ আৰু হয়তো টকৌ পাত চাগে তেনেকৈ এই ঘৰটো নিৰ্মাণ কৰিছে এয়া চাওক ভাল লাগিছে দেখিবলৈ নহয় জানো এইফালে চাওকচোন এয়া শিলৰ মাজত বনেৰে লিখিছে কনকা বুলি আৰু এখন ডাঙৰ চৰাইবাহ আপোনালোকক দেখাব খুজিছোঁ আহকচোন চাওক এয়া আমি ভিতৰলৈ সোমাই গৈছোঁ আচলতে ডাঙৰ চৰাইবাহ বুলি এই কাৰণতে কৈছোঁ চাওকচোন এয়া ভিতৰ ফালে চৰাইবাহৰ দৰে নহয় জানো চৰাইয়ে যেনেদৰে বাঁহ তৈয়াৰ কৰে ঠিক তেনেধৰণেই হয় সেইকাৰণে মই চৰাইবাহ বুলি কৈছোঁ কেনেকুৱা লাগিছে বাৰু আপোনালোকো আহিব দেই বিৰাট ভাল লাগিছে আমাৰ আহি আৰু এয়া চাওকচোন বহিবৰ কাৰণে ইমান ধুনীয়াকৈ কাঠেৰে নিৰ্মাণ কৰি থৈছে এনেকৈ এয়া তগৰ ফুল ফুলি আছে এনেকুৱা সময়তো এয়া ভাল লাগিলে আৰু এটা বস্তু দেখুৱাওঁ আহকচোন চাওক এয়া চাওক সহা হয় ভিতৰত আৰু আছে আমি এতিয়া যামগৈ ইয়াৰ পৰা যাওঁ আহা কেনে লাগিলে কোৱা বহুত ভাল লাগিলে বিশেষকৈ এনভাইৰমেণ্টটো বহুত ধুনীয়া আৰু ইমান ধুনীয়া বতাহ মাৰি আছে ব্ৰিজি বিৰাট ভাল লাগিলে কিন্তু আমি বহুত আপোনালোকে আহিলে অলপ সময় বেছিকৈ লৈ আহিব কাৰণ কম সময় লৈ আহিলে আপোনালোকে গোটেইখিনি চোৱা নহ'ব আমাৰ গোটেইখিনি চোৱা নহ'লে আৰু ধুনীয়া ধুনীয়া কিছুমান ঠাই থাকিলে আমি তালৈ যাবই নহ'ল কাৰণ আমি সময়ৰে মিলাব নোৱাৰিলোঁ আমি এতিয়া যামগৈ কাৰণ আমি বুটিঙত বহুত সময় গ'ল আৰু আমাৰ আচলতে বুটিং কৰি থাকোঁতে কি হ'ল কোৱা আমাৰ জমনিতে কৰি থাকোঁতে আমি ডাইৰেকশ্যনে মিলাব পৰা নাছিলোঁ কিয়নো আমাৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ আছিলে বুটিঙৰ তো সেইটো কাৰণে অকণমান দেৰি হ'ল আৰু সেইকাৰণে আমি শিকাই আছিলে দাদাজনে কিন্তু আমি নোৱাৰিলোঁ আচলতে হেণ্ডেল চিটত হেৰি আছিলে ন চন্দ্ৰমা আৰু প্ৰণামিকা আছিলে আৰু আমাৰ ড্ৰেছ আজি আমি সেইদিনা শ্বপিং কৰিছিলোঁ একেলগে ৰিলায়েন্সত আৰু আমি একে নিচিনা ড্ৰেছ কিনিছিলোঁ মানে কালাৰ একে দুইজনী ইয়লো হৈ আহিছোঁ কেনে লাগিছে জনাব আপোনালোকে আৰু বিৰাট ভাল লাগিলে আপোনালোকেও যদি আহিব ইচ্ছা কৰে তেতিয়াহ'লে আহিব ইয়ালৈ ভিডিঅ'টি চাই কেনে পালে জনাব যদি ভিডিঅ'টি ভাল পালে তেনেহ'লে ভিডিঅ'টি লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আকৌ যাম আমি বেলেগ এখন ঠাইলৈ তেতিয়া আপোনালোককো লগত লৈ যাম তেতিয়াহ'লে আজিলৈ বাই বাই বাই